Hello everyone, welcome back to my another mini vlog. যোৱা ভিডিঅ'ত চাগে মই পোৱালিটোক দেখি আপোনালোকক অলপ সাসপেন্সত থৈ দিলো যে আসলতে আলহীটো হয় কোন। ল'ৰাটো হৈছে মোৰ ভাগিন, মোৰ বাৰ ল'ৰা বা মানে মোৰ পেহীৰ নাতিনী ল'ৰাই। গৰমৰ বন্ধত তেওঁলোকে মামাকৰ ঘৰলৈ ফুৰিবলৈ আহিছে, মানে আমাৰ পেহী ঘৰলৈ। পেহী ঘৰ যিহেতু আমাৰ পৰা ইমান দূৰ নহয়, সেয়ে ভাবিলো আমি এসাঁজ ভাত খাবলৈ মাতি দিওঁ তেওঁলোকক। পিছে তাৰ লগত আহিছে তাৰ দাদাক আৰু আমাৰ ডাঙৰ বা। তেওঁলোকৰ মা অৰ্থাৎ সৰু বা আমাৰ বিশেষ কাৰণত আহিব নোৱাৰিলে। প্ৰায় 2টামান বজাত তেওঁলোকে আহি পাইছে আৰু চিধা আমি খাবলৈ বহাই দিলো তেওঁলোকক। লাষ্ট ভিডিঅ' চাগে আপোনালোকে গম পাইছে যে খানা স্পেচিয়েল কি আছে আজি। সেইবাবে আৰু এবাৰ মই জনাই নিদিওঁ কি আছে খানাত। খাই বৈ উঠি এতিয়া চবেই লেকচাৰ মাৰি আছে। ল'ৰাটোৱে আকৌ নতুনকে বোলে বাঁহী শিকিছে, সেইবাবে সি আমাক ধুনীয়াকে বাঁহী বজাই বজাই শুনাই আছে। মই ভাবিলো ময়ো এবাৰ ট্ৰাই কৰো, কিন্তু নাই, মোৰ দ্বাৰা এইবোৰ নহ'ব দেই। সৰু ল'ৰা ছোৱালী বহুতে বহুত বস্তু নাখায়, এই ল'ৰাটোৰ কিন্তু একো আপত্তিয়ে নাই। যি দিওঁ একো খাবলৈ মানা নকৰে সি। পিছে দিনটো তাৰ লগত কটাই মোৰ বহুত বেছি ভাল লাগিল আজি। এতিয়া আমি তেওঁলোকক টমটমত উঠাই বিদায় দিলো।